মোহন কি খবৰ মোৰ কথানো কি কম চাহ ভাগ্যই কপালত মুতি আছে মই ঘাম বুলি ভাবি মুচি আছো চাহ তোমাৰ লগত এইবিলাক কিয় হয় কোৱাচোন জানো কি পাব ফলত জন্ম হৈছো আৰু চাহ সেইকাৰণে মানুহে পঢ়া শুনা কৰিব লাগে তোমাক মই চব কৰা দেখো কিন্তু এই পঢ়া শুনা কৰা নেদেখো নহয় মই পঢ়া শুনা কৰিম বুলি ভাবিয়ে থাকো খালি মানে মই লগৰ দুটাক ফ্ল' কৰি আছো চাহ কি ফ্ল' কৰি আছা মানে চাই থাকে যে ফ'ল' সিহঁতে মানে মই পঢ়ি শুনি মেট্ৰিকটো পাছ কৰি দিলে আৰু যে কিবা হাইপাণ্ডেৰী নে কিবা এটা আছে হায়াৰ ছেকেণ্ডেৰী সেইটো পৰা ঘপককে এবাৰতে পাছ কৰি দিলে চাহ তাৰপিছত কি হয় এতিয়া সন্ধিয়া সন্ধিয়া মোৰ দোকানত আড্ডা দিয়া কাম বন নাই আড্ডা দিয়ে কি হ'ল তাতে নহয় মানে তেহেঁতে পঢ়ি শুনি যদি মোৰ দোকানত আড্ডা দিয়ে মই নপঢ়ি নুশুনি পেলাই এনজয় কৰি থাকো মই মোৰ দোকানতে আড্ডা দিওঁ সিহঁতত কৈছে মইহে এনজয় কৰি আছো চাহ যুক্তি এটা কিন্তু আছে ভাই চাহ নাই কিন্তু তুমি এতিয়া কি কৰিম বুলি ভাবিছা মানে সিহঁতে জীৱনত মই কি কৰে চাই লওঁ তেহেঁতে যদি কিবা এটা কৰিব পাৰে মই পিনে পঢ়া শুনা আৰম্ভ কৰি দিম আৰু চাহ নপঢ়িবলৈ বাহানা বনাইছা নহয় এইটো পঢ়া বাহানাহে চাহ